বিটিআৰত টকা খকুৱা ভিচিডিচিৰ অধ্যক্ষৰ ভয়ানক কাণ্ড। মোৰ নামটো ল'লে চেয়াৰমেন বাইদেউ পইচাটো লোৱা নাই ক'লে হ'ল। थांनाय 5 जुलाइआव मोनसे सेटेलाइट निउज चेनेलाव उदालगुरि जिल्लानि भैरबकुन्द बिटिसि बियाबनि सिङाव थानाय हरला भिसिडिसिनि माखासे पिएमएवाइजि बिथांखिनि सोरखारि न' मोनगिरिफोरा न'खौ लुनानै होजोबैनि अजद खालामनायजों लोगोसे भिसिडिसिनि मासिगिरि आलमा बसुमतारिया सोरखारि न'नि मुङाव फैनाय रांखौ जाख्ल'नायनि अजद खौरां फोसावदोंमोन। बेनि उल्टायै फोसावनो थाखाय माखासे खौरांगिरि लानानै न' मोनगिरि एलेक्सा टिक्कानि न'आव थांनानै भिसिडिसिनि मासिगिरिया सोरखारि न'नि रांखौ लायाखै, बिमानि एकाउन्टआवनो दङ होनना एलेक्सा टिक्काखौ खौरांगिरिनि सिगाङाव बुंहोनो नाजानायनि भिडिअ'आ समाजारि बिजोङाव गोसारनायखौ नुनो मोन्दों। আমার নিজের ঘরটা বানাম আমি নিজে মোৰ নামটো ল'লে চেয়াৰমেন বাইদেউ পইচাটো লোৱা নাই এইটো ক'লে হ'ল। কোনো পার্টি পয়সা লোৱা নাই, কোনো চেয়ারম্যানে পয়সা লোৱা নাই। কোনো চেয়াৰমেনে পইচা লোৱা নাই, আমাৰ মাৰ একাউণ্টতে আছে, ঘৰটো আমি নিজে বনাই ল'ম, বাছ এইখিনি ক'লে হ'ল। নাই আপুনি কৈ যাওক হা, একেটা খুজিব যে কালি এটা নিউজটো ভাইৰেল হৈছে এনেকা যে চেয়ারম্যানে পয়সা খাইছে ঘৰৰ পইচাটো, মোৰ নামটো এইটো কিমানলৈকে সত্য বুলি একে সুধিব। আপুনি কৈ যাওক মানে কালি কি নিউজ বাজিছে মই নাজানো, কিন্তু যিটো আমাৰ ফাৰ্ষ্ট কিস্তিৰ পইচাটো মেম্বাৰ আমি ফাৰ্ষ্ট কিস্তিটা বনোৱা হ'ল, কিন্তু ছেকেণ্ড কিস্তিৰ পইচা আমাৰ একাউণ্টতে মাৰ একাউণ্টতে আছে, কোনোৱে পইচা লোৱা নাই। নাই মোৰ নামটো মেনশ্যন কৰা, চেয়াৰমেন বাইদেউতে পইচা আমি দিয়া নাই, আমাৰ হাততে আছে বুলি ক'লে হ'ল। মোৰ নাম মেনশ্যন কৰিছোঁ। বাইদেউ আপুনি আহিব চাবলৈ ঘৰটো বনাই আছে। নাই 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 একদম আমিও আহিম। আমি আহিম এইবাৰ হ'ব দে, কওক লোকেশ্যনটো। এইটো কৈ দিব পইচা কোনেও চেয়াৰমেনে পইচা আমাৰ লগত লোৱা নাই। দাদা অলপ ভাল লাগি চেয়াৰমেনে পইচা লোৱা নাই। যোৱাকালি এটা অভিযোগ ছ'চিয়েল মিডিয়াত নিউজ মাধ্যমত ভাইৰেল হৈছে যে আপোনাৰ পইচা ঘৰৰ নামত অহা পইচাটো কোনোবাই খাইছে, কি ক'ব এতিয়া, কি হৈছে? পইচাটো কায়ো খোৱা নাই, এইটো পইচাটো বেংকতে আছে, ফিংগাৰ মাৰি তাতে ওলোৱা নাই, আৰু যোনে বনাইছিল তাকে আমি খবৰ দিলোঁ বনাবলৈ। এতিয়া এই ক্ষেত্ৰত এতিয়া যোনে বনাইছিলে নবনাওঁ বুলি কৈছে। এতিয়া তেখেতে নবনাওঁ বুলি কৈ কি কৈছে, আপোনালোকক বনাব দিছে? হয়, এতিয়া আমাকে বনাব দিছে। এতিয়া আমি এতিয়া কেনেকৈ ষ্টাৰ্ট কৰিম আমিতো নাজানো। এতিয়া এতিয়া আমাৰ হিচাপতে এতিয়া আমি নিজে বনাব লাগিব। এতিয়া আপোনালোকক নিজে বনাব দিছে পইচাটো, যিহেতু আপোনাৰ নিজে বনালে হৈ গ'ল। তেতিয়া